ফুটবল জগতৰ সকলোতকৈ ডাঙৰ খেলাৰী ব্যক্তিজন হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো। এইটোৱেতো আকৌ এবাৰ প্ৰমাণ দিলে। আপোনালোকে হয়তো সকলোৱে এই কথাটো জানে যে আজিকালি ছ'চিয়েল মিডিয়াত ফলোৱাৰে মানুহক বহুত বেছি ভেলুৱেবল কৰি তোলে। নমস্কাৰ, মই আমজাদ আলী আৰু আজি আমি আলোচনা কৰিম এটা ৰাতিৰ ভিতৰতে ডায়মণ্ড প্লে বটন পোৱা ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ বিষয়ে। আপুনি যদি ছ'চিয়েল মিডিয়া এপছ ইনষ্টাগ্ৰাম চায় তেন্তে আপুনি অনুভৱ কৰিব পাৰিব যে ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ স্থান একেবাৰে ওপৰত। তেতিয়াহ'লে আপুনি এবাৰ চিন্তা কৰক, গোটেই পৃথিৱীত কিমানজন এনেকুৱা মানুহ আছে, চেলিব্ৰেটেড আছে, হলিউড আছে, বলিউড আছে, দেশৰ নেতা আৰু যে কিমান কি আছে। কিন্তু ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ যে স্থান সেইটো একেবাৰে বেলেগ। বন্ধু বান্ধৱীসকল, এইবাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডো এণ্ট্ৰি মাৰিলে ইউটিউবত, আৰু ইউটিউবত আহিয়েই ৰেকৰ্ড কৰিলে। মানুহে কয় ক্ৰিষ্টিয়ানো ৰনাল্ডো য'তেই যায় যিয়ে কৰে সেয়াই ধামাকা কৰি তোলে। আজি মই যি সময়ত এই ভিডিঅ'খন ৰেকৰ্ড কৰি আছো, এই সময়ত যদি আপুনি ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ ইনষ্টাগ্ৰাম ফলোৱাৰ চায় তেন্তে আপুনি চাব 636 মিলিয়ন ফলোৱাৰ্ছ। এতিয়া যদি আপুনি তেওঁৰ ইউটিউব ফলোৱাৰ চায় তেন্তে আপুনি দেখিব 19.4 মিলিয়ন ফলোৱাৰ্ছ। তেওঁ ভবাই নাছিলে যে তেওঁৰ ইউটিউব চেনেলখন এনেকুৱা কৰিয়েই ৰেকৰ্ড কৰিব। যিজনে ইউটিউব চলায় তেওঁলোকে গম পায় যে ছাবস্ক্ৰাইব কেনেকৈ বাঢ়ে। তেওঁ এটা ইউটিউব চেনেল খুলিলে আৰু চোৱাতেই তেওঁ ইউটিউব জগতৰ ৰেকৰ্ড ভাঙিলে। ৰনাল্ডোৱে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ মাত্ৰ 19 মিনিটত কমপ্লিট কৰিলে। ইউটিউব ক্ৰিয়েটৰসকলে গল্ডেন প্লে বটন পায় 1 মিলিয়ন ছাবস্ক্ৰাইবাৰত, আৰু এইটোতো এটা ৰাতিৰ ভিতৰতে ল'লে। ইউটিউবাৰসকলক ডায়মণ্ড প্লে বটন দিয়া হয় 10 মিলিয়ন ছাবস্ক্ৰাইবাৰত। ৰনাল্ডোৱে এইটোও লৈ ল'লে। মাত্ৰ এটা দিনতে ৰনাল্ডোৱে 19.4 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। আৰু তাৰ হিচাপ বাঢ়িয়েই আছে, আৰু এনেকুৱা কৰি বাঢ়ি আছে। ইউটিউব জগতৰ সকলোতকৈ ডাঙৰ ইউটিউবাৰ মিষ্টাৰ বিষ্ট এইবাৰ তাৰ লগত টক্কৰ মাৰিলে। এতিয়া আপোনাক অলপ জনাও যে কিমান অসুবিধা হয় ইউটিউবত। মিষ্টাৰ বিষ্ট ইউটিউব জগতৰ সকলোতকৈ ডাঙৰ ইউটিউবাৰ 311 মিলিয়ন ছাবস্ক্ৰাইবাৰ কৰোঁতে তেওঁৰ 132 দিন সময় লাগিছিলে, যাক ৰনাল্ডোৱে মাত্ৰ 12 ঘণ্টাত কমপ্লিট কৰিলে। এটা কথাই কওঁ, ভূমি যাৰে নহওক ধামাকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে মাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আৰু যদি ক্ৰিষ্টিয়ানো ৰনাল্ডোক ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাই দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি আন এটা ভিডিঅ'ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।